গুড মৰ্ণিং এই মানে পানী পেলাই কিনে মোৰ ইণ্ট্ৰটো ধ্বংস কৰি দিলা আমি এতিয়া যাই চবেই মানে কি বুলি কয় ন আমাৰ ইণ্ট্ৰ বেয়া গৈছে এই আজি নাযায় মোৰ লগত ফুৰবা ইয়াতে থাকিব ভাই দিছে যাবা গাইজ গুড মৰ্ণিং কি যাবলৈ গুড মৰ্ণিং মানে এতিয়া 9টা বাজিব আমি এতিয়া যাম আজি শ্বিলং ক'ত যাবি লাইট লুম চবেই যাই আছে উই আৰ চিং দ্য পিকচাৰ্ছ অন ফেচবুক ইনষ্টাগ্ৰাম ত' আমি কিমান আৰু ফাৰ্ষ্ট নম্বৰত ফেন দি যাম আমিও যাম ঠাণ্ডা হ'ব ত' আমি যাই আছোঁ চেৰাপুঞ্জী বহুত দিনৰ মূৰত লগ কৰাৰ কাৰণে অলপ মানে আনকমফৰ্টেবল যেন লাগি আছে হয় মানে গাড়ীৰ ভিতৰত ন বিয়াৰ উইথ দিছ গাইজ আপোনালোকে বেছিকৈ ভিউজ দিব আমাৰ বাইদেৱে আইফোন ল'ব ভিউজ দিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব অঁ এই ৰামকল হৈ গৈছে বহুত দিনৰ মূৰত কৰাৰ কাৰণে মোবাইলেও চাৰ্জ দিয়া নাই মোৰ বেয়া বেছি মোবাইল প্লিজ গো উইথ মি আমি তেতিয়া পিছৰ চিটত বহি লৈছোঁ যাতে লেকচাৰ দিব পাৰোঁ আৰু বনাই যাব ট্ৰমা পইণ্ট বুলি দেখাই আছে মই ভাবিছিলোঁ কি পাইছোঁ ট্ৰমা পইণ্ট পাইছোঁ কিনো পাইছোঁ এইখিনি ধৰিবই পৰা নাই নাজানো সদায় পৰা কম চাগে আমাৰো ৰাস্তা ধৰিব এতিয়া আমি ফিল আহি আছে বিকজ দিছ ইজ টুডেজ ৰেইনি ডে গাইজ এটা ফুটবল হৈ পেলাইছে যাই আছোঁ আৰু ট্ৰমা চেণ্টাৰ ট্ৰমাই চেণ্টাৰ পাই আছোঁ আমিতো আমাৰ এনেকুৱাই ট্ৰমা চেণ্টাৰ আৰু চিকিৎসা যাতে পিঠা লৈ গৈছে এই লগত পিঠাও লগত লৈ যাওঁ তই নাখাওঁ বুলি কৈছিলি গম পাইছা তই বনাও বুলি নাখাওঁ বুলি কৈছিলো কাৰণ তই বনোৱা বস্তু খালি মই তাতে আধা ৰাস্তাৰ পৰা যাব নোৱাৰিলো এই অভদ্ৰ সেই পেকেটটো খুলিব নোৱাৰিলি এই মস্ত মানুহটোৱে কেনেকৈ কম এতকৈ ভালকৈ তোৰ কাৰণে wow এটা পাহাৰখন চাইকলা বাদ দি গুৱাহাটীৰ হেৰিৰ পৰাই চুলিবালিৰ পৰাই আহি ইয়াতে থাক তই তই ইয়াতে এটা ঘৰ বনাই লওঁ এই ওপৰত দেখিছে না মাটি অলপ দি মাটি কিনিব নালাগে এইগিলা এনেই বনাব পাৰি অঁ পৰি পেলাই মৰো মই আছে পৰি পেলাই ধুনীয়া আইডিয়া দিছা তুমি মোক কৰিছোঁ লাইট লোক যাব 3000 তেল ভৰা কি 3000 তেল ভৰাইছোঁ কিমান লিটাৰ 3000 কিনি ঘৰত জমা কৰি কিনে বেছি দামত বেচোঁ নেকি চাই দিয়া শালবনটো যিমানে লুকাব চেষ্টা কৰোঁতে মই হাইলি ফুটি উঠে বাধা পাওঁ खाना बना नहीं करना चाहिए खाना चाहिए इनके खाओ মই কাৰণে আকৌ নামি আহিলোঁ এতিয়া আইডি প্ৰুফ দিওঁ ক'ভিড ভেকচিনেশ্যনৰ কাৰ্ড দেখাওঁ সেইবিলাকে আৰু ক'ভিড ভেকচিনৰ ডিটেইলছ এণ্ড আদাৰ ডিটেইলছ কিমান বেয়াকৈ মানে ফাঁচি গৈছোঁ ৰহি লাগি 5জন মানুহ আহিছোঁ 5জনৰে গোটেই ডিটেইলছ এণ্ড আইডি প্ৰুফ দিব লগা হৈছে প্লাছ এইবোৰ এণ্ড গাড়ী নম্বৰ মাষ্ট মেণ্ডেটৰী দিছ চব দিওঁতে টাইম গুচি গ'লগৈ আৰু ডিটেইলছ দি কিনে কিবাকৈ গাড়ীত বহিছোঁ আৰু তাৰপিছত আমাৰ ক'ভিড ভেকচিনতো আমাৰ মানুহে ক'ভিড ভেকচিন আচলতে ক'ভিড ভেকচিন লৈছে দাবা চবত মই হাইৱে দাবাতে খাইছোঁ শ্বিলঙত যেতিয়া আহিছোঁ আৰু হাইৱে দাবাই আহি পাইছোঁ আজিও মই যাম ক'ত হাইৱে ধাবা এই মুখখন ফুকলাই আছে উঠাৰ মাছখান সেইকাৰণে মাল লৈছে যেতিয়া মানে তাইক যাতে ফিলিংছটো গম নাপাওঁ হাইৱে দাবাত যাই আছোঁ এতিয়া খাবৰ বাবে এইটোৱেই হয় যে টুইটাৰৰ ফিলিংছটো দেখাব নহয় চব খাব বহি আছোঁ আমি বাছ খাবৰ কাৰণে ৰেডি খাবই এইখনত শ্বিলং মানুহ চব এইখনতে খায়
আলু পৰঠা আৰু এই পুৰি যোৱা টেষ্ট কৰা চাৱন্তি টেষ্ট কৰা বা খায়ে দেওঁ দিয়ক আৰু কিনো ক'ম ভাল লাগছি কওঁতে একা বেকা ৰাস্তাটো হৈছে ইনকেজ হওক ইনকেজ ৰাস্তাটো বহুত মেকআপ কৰি আহিলোঁ বিকজ শালমনকেইটা থাকা যাব বুলি শালমন কেতিয়াও থাকিব নাৰে মানে মই যে ফুল ফুলিলে বোলে গোন্ধাই শালমন ওলালে দেখিবই গুৱাহাটীত যিমানবোৰ মানুহ থাকে গৰমৰ দিনত আৰু এতিয়া মস্ত গৰম শ্বিলং যায় বোলে মানে কি যায় চবেই যায় শ্বিলং একদম ওচৰত ন সেইকাৰণে চ' আমিও যাই আছোঁ আৰু জাষ্ট বৰা পানী পাইছোঁ আৰু ভিউ চাওক দেখাই চাওক কিয় আহে শ্বিলং কিয় আহে এইকাৰণে আহে ইটছ টু বিউটিফুল ইজ দিছ অ' মাই গড সেই ঘৰটোত চবেই তলত নামি যাব ব'ল তলত গাঁও নে কি কিবা আছে তাতে শাখা নদীৰ কাষত এখন কিবা গাঁও চাওঁ আৰু হ'লে বিল্ডিং চিল্ডিং কে থাকোঁ গাঁৱত বিল্ডিং দেখিব নেকি গাঁও নহয় কিবা হয় আৰু মুঠতে বিল্ডিং চিল্ডিং চব আছে সেইটো কৈছোঁ শংকৰৰ বোলে বিল্ডিংটোত থাকিব মন আছে তাতে থৈ আহো শংকৰা মাই কেনে লাগছি তো ভাল লাগছি তই আনাছলি মই আনিলো তোক জোৰ কৰি এনেকুৱা ধুনীয়া মৰি যাব হ'ব বৰষুণি দিলে এটা কৰোঁ এই মোৰ ভিডিঅ' বনাই আছে পুৰা ফেন ইমান ধুনীয়া ভিউ না দিগদাৰ কৈছোঁ মৰি যাব পাগলা হৈ মানে মৰি নাযায় পাগল হৈ যাব মৰি গ'লে কি হ'ব মানে পাগল হৈ যাব সঁচাকৈ হৈ যায় ইমান ধুনীয়া ভিউ হয় ইয়াতে অ' মাই গড ভিউ চাওক গাইজ ভিউ it is only मतलब based on view and feel the nature everything is here oh my god the view চাওক সেইটো কৈছোঁ কেনেকুৱা ধুনীয়া হয় এইফালে ফগবিলাক উঠি আছে ঠিক কমে কোনো শব্দ নাই ইমান ধুনীয়া কচোন কিবা শব্দ কওঁ তই কিবা শব্দ কওঁ ঠগৰ মানে শব্দ তোৰ নিজৰে ঠগ নাই দেখোন গাল